হাই ফ্ৰেণ্ডছ, মই আজি আকৌ এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছোঁ। ৱেলকাম টু মাই চেনেল NK এগ্ৰ'টেক অল ইউটিউব। আপোনালোকে চাই থাকক মোৰ চেনেল। আৰু মই আজি যিহেতু এটা মাকৈ খেতিৰ বিষয়ে ক'ব বিচাৰিছোঁ। হাইব্ৰিড জাত, যিটো মই খেতি নিজে কৰিছোঁ, সেইটো হাইব্ৰিড জাতৰ খেতি হয়। সেই বিষয়ে মই কি জাতৰ ভেৰাইটি মই ইয়াতে ৰুইছোঁ, সেই বিষয়ে মই আপোনালোকক জনাম। গতিকে চাই থাকক, ভিডিঅ'টো আৰম্ভ কৰোঁ। মই যিটো ভেৰাইটি মাকৈ খেতি কৰিছোঁ সেইটো হৈছে S6304 চিনজেণ্টা কোম্পানী, ব্ৰেণ্ডেড কোম্পানী হয়। মই এইটো মাৰ্কেটৰ পৰা ক্ৰয় কৰি আনিছিলোঁ, আৰু যিহেতু ইয়াতে 90 ডেইজত মই এইটো কমপ্লিট ফল উঠাব পাৰিম বুলি এইটো কোম্পানীৰ পৰা কৈছে। সেইকাৰণে মই এইটো ভেৰাইটিৰ জাতটো লৈ মই একবাৰ ট্ৰাই কৰি চালোঁ। দেখিবলৈ পাব আপোনালোকে সেই খেতি কেনেধৰণে হৈ আছে। মই আপোনালোকক দেখাম। এইটো ব্ৰেণ্ডেড কোম্পানী হয়, আৰু সকলোতকৈ ভাল কোম্পানী এইটো চিনজেণ্টা কোম্পানী হয়। মই আপোনালোকক সেই ফলৰ কেনেকৈ আৰম্ভ জাতৰ মাকৈ মই ৰুইছিলোঁ, চিনজেণ্টা কোম্পানী বুলি। মডেল নম্বৰ হৈছে S6304। এইটো ইয়াৰ জাতৰ মডেল হয়। গছজোপা চাওক কেনেধৰণে ধুনীয়া হৈছে, ফল লাগিছে এইমাত্ৰ। এয়া চাওক, ফল দুটা দুটাকৈ এটা গছত লাগিব, প্ৰতিটো গছতে। এইটো এটাও মিছ নাযাব, এয়া চবতে আহিবলৈ ধৰিছে। এইবিলাক চাওক, এইবিলাক কিছুমান অলপ নুমলীয়া হ'ল, কিছুমানত কি ধুনীয়াকৈ এতিয়া ফল আহিব ধৰিছে। এইবিলাক হৈ আহিব, প্ৰতিটো গছত দুটা দুটাকৈ একদম চিয়'ৰ ইয়াতে পোৱা যাব। মই সেইকাৰণে আপোনালোকক কওঁ, যদি আপোনালোকে খেতি কৰিবলৈ ইচ্ছা আছে তেতিয়াহ'লে এইটো বীজৰ খেতি কৰক। চিনজেণ্টা কোম্পানীৰ ভাল ফল পাব। কম মাটিত আপোনালোকে অধিক মুনাফা পাব সক্ষম হ'ব। মই দেখুৱাই আছোঁ, এয়া চাওক। যিহেতু খেতিয়কৰ কাৰণে ইয়ে এটা গুৰুত্বপূৰ্ণ, যিহেতু ফল যদি ভাল নহয়, আমাৰ কষ্টখিনি এনে যায়, আমাৰ সকলোৱে এইটো জানো। গতিকে ভাল বীজ হ'ব লাগে, তেতিয়া আমি ভাল ফল পাব আশা কৰোঁ। এইখিনি আমাৰ লোকেল জাত হয়। এইটো যিখিনি আপোনালোকে দেখিছে, সৰু যিখিনি এটা চিট আছে, এইখিনিৰ পৰা আপোনালোকে দেখিব, এইখিনি লোকেল ভেৰাইটি হয়, যিটো সৰু সৰু চাইজৰ হয়। আমাৰ লোকেল দেশী বুলি কয় এইখিনি। কিন্তু দেশীৰ সোৱাদটো বেছি ভাল খাবলৈ হাইব্ৰিডতকৈ। গছজোপা ইমান ওখ নহয় এইটো লোকেলটো, আৰু ফলটো ইমান ডাঙৰ এটা নহয়, কিন্তু হাইব্ৰিডটো ডাঙৰ হয়। যিহেতু আমাৰ লোকেল জাত বেছি ডাঙৰ নহয় এইবিলাক। এয়া চাই লওক, দুটা চিট আছে ইয়াতে মাকৈৰ খেতি। দুটা চিটত বেলেগ বেলেগকৈ মই কৰি চাইছিলোঁ। আমাৰ ইয়াতে যিহেতু মাকৈ পিচ হিচাপত বিক্ৰী হয়, 5 টকা পিচ মই ধৰিলোঁ। ধৰক 3000টা ফল যদি আহে, 3000টা গছত যদি 6000টা ফল আহে, তেতিয়াহ'লে 5 টকাকৈ হিচাপ কৰিলে আমি কিমান টকা পাওঁ আপোনালোকে অনুভৱ কৰক। আৰু ইয়াতে 5 টকাকৈ পিচ মই অনুমান দিছোঁ। 5 টকাকৈ আমাৰ ইয়াতে চলে। 5 টকা পিচ হিচাপে আপোনালোকে 6000টা ফলত এনে হিচাপ কৰিলে ওলাই যাব, আপোনালোকে গম পাবই। এইটো মই আৰু ক'বলগীয়া একো নাই। সেইকাৰণে মই এইটো ভেৰাইটিটো ভাল বুলি খেতি কৰিলোঁ। আপোনালোকেও কৰিব পাৰে। যদি আপোনালোকে খেতিয়ক বন্ধুসকল যদি আছে, তেতিয়াহ'লে আপোনালোকে চাই থাকক এই ভিডিঅ'টো। আৰু কোম্পানীটোৰ নাম আপোনালোকে চিনজেণ্টা কোম্পানী মই ক'লোঁ, আৰু যিহেতু ভেৰাইটিটো হৈছে S6304। আপোনালোকে মনত ৰাখিব, আৰু মাৰ্কেটত গৈ আপোনালোকে এইটো বিচাৰিলে আপোনালোকক দি দিব। 90 দিনত এই খেতি উঠিব। মই আশা কৰোঁ 90 দিনত মই শেষ কৰিব পাৰিম। জাতটো যিহেতু ভাল হয় সকলোতকৈ, আপোনালোকে এইটো জাতৰ খেতি কৰিব পাৰে। আৰু এইটো আপোনালোকে চিন্তা কৰিব, যিটো আমি টাৰ্গেট কৰি ৰুওঁ যে 100ডাল গছত যদি দুটা দুটাকৈ ফল লাগে আমাৰ, তেতিয়াহ'লে 100ডাল গছত আমাৰ ফল হৈ আছেগৈ 200টা ফল হ'ব। এই 200টা যেনেকৈ মই চিম্পুলকৈ আপোনালোকক ধাৰণা দেখালোঁ, কিন্তু আপোনালোকে হাজাৰো খেতি কৰিব পাৰে পিচ হিচাপত। 2000 3000ৰ খেতি কৰিব পাৰে। তেতিয়াহ'লে 3000ত যদি দুটাকৈ ফল আহে আমাৰ, তেতিয়াহ'লে 6000টা ফল আহি আছে। তেতিয়াহ'লে
অতি মানে ইয়াতে ডাইৰেক্টকৈ হিচাপ ওলাই যায় যে আমি পিচ হিচাপত কিমান টকা ইনকাম কৰিব পাৰোঁ। সেয়ে মই এইটো ভেৰাইটিটো ভাল বুলি ভাবিলোঁ। এটা গছত দুটাকৈ লাগিবই মানে এইটো চিয়'ৰ। আৰু মই দেখাই দিছোঁ আপোনালোকক, হৈছে প্ৰায়ভাগে বস্তু দুটাকৈ লাগিবই আমাৰ গছত। তেতিয়াহ'লে দুটাকৈ মই কমেও ইয়াতে 3000টামান গছ আছে। 3000ত মোটামুটি 6000টা পিচ ইয়াতে ওলাব লাগে দুটা কৰি। সেয়ে মই আপোনালোকক ভিডিঅ'টো চাবলৈ অনুৰোধ কৰিলোঁ। চাই কেনেকৈ লাগিল ভিডিঅ'টো জনাব আৰু কমেণ্টত জনাব। ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু লাইক কৰি দিব।